বিহুৱান বৈছিলো ফুল চানেকি হাতলৈ উৰুকা গধূলি মোৰে ধনক দিবলৈ মোৰ ধনে দি যাব ঘামাকো চেৰেকি মোৰ বুকুত উঠিব মৃদু কোমল কপন। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভাল। আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু চাওঁতে বিহু আহি পালেহিয়ে, সকলোৱে চাগে বিহুটিক আদৰিবলৈ সাজু হৈ আছে আৰু শিপিনীসকলেও চাগে তাঁতশালত কাপোৰ বোৱাত ব্যস্ত। আৰু ময়ো আপোনালোকক সেইদিনাখন গামোচা লগোৱা দেখুৱালোঁ। আজি গামোচাখিনি কাটি দেখুৱাম, মই কেনেকুৱা ফুল বাচিছোঁ, কি কৰিছোঁ আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। চাব আৰু কেনেকুৱা লাগিছে জনাব। আৰু এয়া মোৰ গামোচা, বৰ বেছি ডাঙৰকৈ ফুল বচা নাই, সৰু সৰুকৈ বাচিছোঁ। কেনেকুৱা লাগিছে জনাব আপোনালোকে। বিহুলৈ আৰু বেছিদিন নাই, জা জলপান যোগাৰ কৰিব হ'লেই। ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, আজিলৈ ইমানতে সামৰিছোঁ। যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে মোৰ নতুন ভিডিঅ'বিলাক চাই থাকিব পাৰিব। আৰু সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে ভালে থাকক, ধন্যবাদ, বাই বাই।